নমস্কাৰ বন্ধু বান্ধৱীসকল, মন বেয়া হ'লে ঘূৰিবলৈ ওলাই যোৱা, কিন্তু কাৰোবাক খংকি বনাই মন বেয়া হোৱাৰ গল্প শুনাব নাযাবা। যাক তুমি ভৰসা কৰি নিজৰ মন বেয়া হোৱাৰ গল্প শুনাবা, দিন শেষত সেই মানুহজনেই নতুনকৈ মন বেয়া কৰাৰ কাৰণ হ'ব। যাৰ বিচাৰ আদালতে কৰিব নোৱাৰে, তেওঁৰ বিচাৰ সময়ে কৰি দিয়ে। আৰু সময়ে যেতিয়া বিচাৰ কৰে, তেতিয়া সাক্ষী প্ৰমাণৰ প্ৰয়োজন নপৰে। মানুহ চিনক আৰু সাৱধান থাকক। যি মানুহে অন্যফালে চাই কথা কয়, নিঃসন্দেহে তেওঁ আপোনাক পচন্দ কৰে। যি মানুহৰ কথাতকৈ চকুৰ মণি ঘূৰে বেছি, নিশ্চিত এই যে মনে মনে অন্য কথা তেওঁ ভাবিছে। যি ব্যক্তিয়ে সকলো সময়তে আপোনাৰ প্ৰশংসা কৰে, তলে তলে কিন্তু তেওঁ আপোনাক হিংসা কৰে। যি মানুহ সকলো সময়তে আপোনাক তেল মাৰে, বুজিব যে তেওঁ আপোনাৰ পৰা কিছু সৰকাব বিচাৰে। যি ব্যক্তিয়ে সকলো সময়তে ঘূৰাই পকাই একে কথা বাৰে বাৰে কয়, তেনেহ'লে বুজিব যে আপোনাৰ পৰা তেওঁ কিছু জানিব বিচাৰিছে। গতিকে আনৰ মুখত নিজৰ সুখ্যাতি প্ৰশংসাৰ পঞ্চমুখ শুনি কেতিয়াও নিজক গলাই নেপেলাব। আপুনি যেতিয়া কাৰোবাক বেছি গুৰুত্ব দিব, তেতিয়া তেওঁ ভাবিব যে আপুনি সকলো সময়ত তেওঁৰ অপেক্ষাত থাকে, আৰু তেতিয়াৰ পৰাই আপোনাক সস্তাও ভাবিব আৰু অৱহেলা কৰিব। কিন্তু তেওঁতো নাজানে যে আপুনি শত ব্যস্ততাৰ মাজতো তেওঁৰ বাবে সময় উলিয়াই তেওঁৰ লগত কথা পাতে। গতিকে অৱহেলিত হ'ব নিবিচাৰিলে প্ৰয়োজনত বাহিৰত কেতিয়াও কাৰোবাক গুৰুত্ব নিদিব, কেতিয়াও। নাৰীয়ে মৃত্যুকো হয়তো ইমান ভয় নকৰে। যিমান ভয় এই কাৰণে কৰে যে তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সন্তানক তেওঁৰ দৰে আৰু কোনেও মৰম নকৰিব। কথা হজম কৰিবলৈ শিকক, এইটো অনেক ডাঙৰ গুণ। ই আপোনাক জীৱনত জিকিবলৈ সাহায্য কৰিব। কেতিয়াও তৰ্ক কৰি জিকিব নাযাব, এয়া সময়ৰ অপচয়। আপোনাক যিয়ে বিশ্বাস নকৰে, নাইবা আপুনি যাক বিশ্বাস নকৰে, তেওঁলোকৰ চিন্তা কৰা বাদ দিয়ক। নিজক বিশ্বাস কৰক। আপোনাৰ নিজৰ প্ৰতি থকা বিশ্বাসে আপোনাক সকলোৰে মাজত বিশ্বাসী কৰি তুলিব। জীৱনত একমাত্ৰ সেই ব্যক্তিহে সুখী হ'ব পাৰে, যিয়ে যিকোনো পৰিস্থিতিত নিজক মোকাবিলা কৰিবলৈ শিকি গৈছে। জীৱন জ্ঞানীৰ বাবে এটি উপহাৰ, বুৰ্বকৰ বাবে এখন নাটক, জীৱন ধনীৰ বাবে এখন খেলা, দুখীয়া গৰীবৰ বাবে জীৱন হৈছে এক সংগ্ৰাম। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱসকলৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আপোনালোক সকলোকে মোৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ।